তো হেল্ল' গাইজ। তো মই আজি বহুত দিন আগত মানে এই দুমাহমান আগত উদি লগাইছিলোঁ। তো সেয়ে আপোনালোক দেখাওঁ। এয়া হৈছে সৰু গোল নেমু, চাউলৰ লগত খাব বঢ়িয়া। আৰু মোৰ ৰজাৰ পাত কেনে লাগিলে ক'ব। লেমন টি বনাই খাবলৈ বঢ়িয়া। এইয়া শিপা আহিছে দেখিছেনে? শিপা আহিছে, ওচৰৰ পৰা দেখাইছোঁ। এয়া শিপা আহিছে, এমাহ আগত কৰা। ইয়াক উদি বুলিও কয় আৰু গ্ৰাফটিং বুলিও কয়। এইখিনি মই এতিয়া কাটি ইয়াতে মই আৰু এটা লগাইছোঁ। ইফালে আৰু এটা আছে। মই মুঠ 3টা লগাইছিলোঁ, এইটোৰ শিপা অহা নাই। চ' এইটোৰ বাবে ৰখিব লাগিব, এইটোৰ শিপা অহা নাই। আৰু এটা আছে বাৰু, আৰু এইটোৰ অলপমান শিপা আহিছে। এয়া বগা বগা স্পট দেখাইছে চাগে এয়া, কিন্তু এইটো এতিয়া নাকাটো, ভাবিছোঁ আৰু অলপ শিপা হওক। চ' খাবলৈ বঢ়িয়া, ভাতৰ লগতো খাব পাৰি আৰু লেমন টি বনাই খাব পাৰি বঢ়িয়া। এয়া দেখিছে, চ' মই এতিয়া এইটোৱে কাটিম। এইটো কাটি মই পুতিম। শিপা য'ৰ পৰা আহিছে তলৰ খিনিৰ পৰা কাটিব লাগিব। চ' বলক, এয়া মই কাটি লৈছোঁ। চ' ওচৰৰ পৰা দেখাইছোঁ মই। শিপা দেখিছেনে আপোনালোকে? চ' এইখিনি গুচাই ল'ম মই।